আমি সদায় বিভিন্ন সময়ত বহু কাৰণত নিজৰ বাবে আনক দুখ দিব বিচাৰোঁ বা আনক জগৰীয়া কৰিব বিচাৰোঁ। গতিকে অপ্ৰিয় হ'লেও এটা সঁচা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ। আপোনাৰ প্ৰতিটো সুখৰ কাৰণ যিদৰে আপুনি নিজেই, ঠিক একেদৰে প্ৰতিটো দুখৰ কাৰণো কিন্তু আপুনি নিজেই। জীৱনত এটা কথাই মনত ৰাখিব, আপুনি পোৱা বেয়া সময়বোৰৰ বাবে আন কাৰোবাক মিছা অভিযোগ দি নিজৰ জ্ঞানহীনতাৰ পৰিচয় নিদিব। বৰঞ্চ আপুনি নিজে এবাৰ বিচাৰি চাব, আপুনি এৰি অহা দিনবোৰত হয়তো আপুনি ক'ৰবাত কিবা এৰি আহিছে।